হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ, আপোনালোক নিশ্চয় ভালে আছে। আজি আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে যদি বেয়া নাপায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব আৰু নতুন নতুন আপডেটছবোৰ চাই থাকিব আৰু বেলেগৰ মাজত শ্বেয়াৰ কৰিব, যাতে মোৰ ভিডিঅ'বোৰ বেলেগেও চায় আৰু উপকৃত হয়। আৰু যদি ইয়াত কিবা মানে মই যিখিনি কোৱা নাই আপোনালোকে জানে, সেইখিনিও লগতে কমেণ্টত এড কৰি দিব। এনেকুৱা নহয় যে ময়েই গোটেইখিনি জানো আপোনালোকে নাজানে, তেনেকুৱাও নহয়। মই যিখিনি জানো সেইখিনি কৈ দিছোঁ, আপোনালোকে যিখিনি জানে সেইখিনি মোৰ লগত শ্বেয়াৰ কৰিব বুলি আশা থাকিল। সকলো মানুহেই শিক্ষিত, সকলো মানুহেই সকলো কথা জানে। সকলো মানুহকে মই ৰেচপেক্ট কৰোঁ। কাৰণ সকলো মানুহেই আজিকালি জানে, কোনো মানুহেই নাথাকে। তথাপিতো মানে যিসকলে নাজানে তেওঁলোকৰ উপকাৰ হ'ব বুলি মই ভিডিঅ'বোৰ বনাওঁ, আৰু যিসকলে জানে তেওঁলোকৰতো বাৰু ক'বই নালাগে। তেওঁলোকক কৈছোঁ, মই জনাৰ উপৰিও যদি তেওঁলোকে কিবা জানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব, মই বেয়া নাপাওঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ, মানে বহুত মাকৰে প্ৰব্লেম হয়। যেতিয়া বেবী জন্ম হয় তেতিয়া মাকৰ প্ৰথম দিনা গাখীৰ নাপায়, প্ৰথম 3 দিন 4 দিন গাখীৰ নাপায়। সেনেকুৱা মোৰো হৈছিল, যেতিয়া মোৰ বেবী হৈছিল তেতিয়া মোৰো হৈছিল। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ গাখীৰ কেনেকৈ মাকৰ বঢ়াব পাৰি। নম্বৰ 1ত আছে, বাচ্চাটোৱে যিমান চাক কৰিব সিমানে আমাৰ ব্ৰেইনটোৱে মানে ইংগিত দিব হৰমনক যে বেবী চাক কৰি আছে, গাখীৰ দিব লাগে। তেতিয়া হৰমন কিছুমান ইনক্ৰিজ হ'ব আৰু নিজে নিজে ব্ৰেষ্ট মিল্কটো ছাপ্লাই হ'ব। সেয়েহে বেবীক সদায় জন্মৰ পিছত আধা ঘণ্টাৰ ভিতৰত গাখীৰ দিব লাগে। জন্মৰ পিছত চাক কৰে, সেইটো জন্মগত লক্ষণ। যেতিয়া তাৰ চুগাৰ কমি যাব বা চুগাৰ বেছি থাকিব তেতিয়া সি চাক কৰিব নোখোজে, কিন্তু জন্মতে সি চাক কৰে। জন্মৰ পিছত সি চাক কৰিব আৰম্ভ কৰে, সেইটো জন্মগত নেচাৰ। তাৰপিছত যেতিয়া সি গাখীৰ নাপায়, চুগাৰ কমি যায় বা কেতিয়াবা চুগাৰটো বেছি থাকে, তেতিয়া সি অলপ প্ৰব্লেম কৰে। সেইটো ট'টালিকৈ টেষ্ট কৰি ল'ব লাগে আৰু সেই হিচাপে ট্ৰিটমেণ্ট কৰাব লাগে। তাৰপিছত বেবী যেতিয়া চাক কৰিব তেতিয়া নিশ্চয় গাখীৰ ৰিলিজ হ'ব। আৰু মাকৰ যিটো প্ৰথম গাখীৰ, ডাঠ গাখীৰ, সেইটো খুৱাব লাগে। সেইটো কলেষ্ট্ৰল বুলি কয়, বহুতে সেইটো মানে খুৱাব নোৱাৰা বস্তু বুলি ভাবে। সেইটো একদম মচি পেলাব নালাগে, সেইটো পূৰা উলিয়াই খুৱাব লাগে। এটা পাম্পিং মেচিন থাকে, সেই মেচিনটোৰে উলিয়াই হ'লেও বেবীটোক গাখীৰ খুৱাব লাগে। ঢাকোন থকা বাতি চামুচযোৰ আপোনালোকে পূৰা ঘঁহি মাজি ধুই লৈ পানীত দিব আৰু যিটো পাত্ৰত উতলিবলৈ দিব সেইটো ঢাকোন মাৰি দিব আৰু পূৰা উতলিবলৈ দিব। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া হাতখন ভালকৈ চাবোনেৰে ধুই চেনিটাইজ কৰি বাতিটো আনিব তাৰ পৰা, আৰু সেইটো ইউজ কৰিব পাৰিব আপোনালোকে। আৰু প্ৰত্যেকবাৰ খোৱাৰ পিছত বাতিটো ভালকৈ ধুই মেলি থ'ব লাগে, আৰু পাৰিলে ভাল ষ্টেৰাইল বস্তু মানে ধোৱা বস্তুৰ ভিতৰত থ'লে ভাল চাবোনেৰে বা চাৰ্ফেৰে ভালকৈ ধুই ৰ'দত শুকোৱা বস্তুৰ ভিতৰত সোমাই থ'লে ভাল, তেতিয়া বাহিৰৰ ইনফেকশ্যনবোৰ নালাগে। তেনেকৈ বাতি চামুচেৰেও আপোনালোকে গাখীৰ খুৱাব পাৰে প্ৰথম দিনা আৰু ছেকেণ্ড দিনা। যেতিয়ালৈ বেবীটোৱে মানে আপোনালোকে বেবীটোৱে চাক কৰি গাখীৰ উলিয়াব পৰা নাই বুলি ভাবে, তেতিয়া আপোনালোকে গাখীৰটো বাতিত উলিয়াই সেনেকৈ চামুচেৰে খুৱাব পাৰে। যিমান পাৰি সিমান 8 বাৰৰ পৰা 12 বাৰলৈ মানে মিনিমাম টাইম আপোনালোকে সেনেকৈ খুৱাব পাৰে। আৰু নহ'লে বা তাতকৈ বেছিকৈ যদি বাচ্চাটোৱে গাখীৰ খাব বিচাৰে তেতিয়াহ'লে দিব পাৰে, একো কথা নাই। কিন্তু মিনিমাম 8 পৰা 12 বাৰ খুৱাব লাগে। তাৰপিছতো যদি গাখীৰ নাপায় তেতিয়াহ'লে আপোনালোকে পানী খাব লাগে। প্ৰথম দিনাটো পানী খাব নিদিয়ে, সেইদিনাটো সেনেকৈ খুৱাব লাগে। যদি বেবী
আৰু নিপুলটো ফ্লেট আছে নেকি চাব লাগে। যদি ফ্লেট আছে তেতিয়াহ'লে চিৰিঞ্জ কাটি কেনে এটা নিয়ম আছে সেইটো সুধি ল'ব লাগে, ষ্টাফক সুধি কেনে কৰিব লাগে। আৰু পাম্পিং মেচিন এটা আছে, সেই মেচিনেৰেও গাখীৰ বাতিত উলিয়াই আপোনালোকে চামুচেৰে খুৱাব পাৰে। আৰু তেনে কৰিলে গাখীৰটোৰ ছাপ্লিমেণ্টটো ঠিকে থাকে। যদিহে আপোনালোকে বেবীক চাক কৰিবলৈ এৰি দিয়ে, মানে বেবীক চাক কৰিব নিদিয়ে আৰু পাম্পিং কৰিও নোলায়, তেতিয়াহ'লে ছাপ্লিমেণ্টটো কমি যায়। সেইকাৰণে প্ৰথমৰ পৰাই বাচ্চাক চাক কৰিব দিব লাগে, নাইবা পাম্পিং কৰি হ'লেও ওলাব লাগে। সেইটো হ'ল মেইন কথা। নহ'লে গাখীৰটো মানে ছাপ্লিমেণ্টটো কমি যায়। যেতিয়া চাক নকৰে বা পাম্পিং নকৰে তেতিয়া ছাপ্লিমেণ্টটো কমি যায়। আৰু ঘনে ঘনে গাখীৰ খাব দিব লাগে। যিমান ঘনে গাখীৰ খুৱাই মানে বাচ্চাটোক মাকৰ পৰা আঁতৰাবই নালাগে। আমি দেখা পাওঁ চিজাৰিয়ান হ'লে বা নৰ্মেল হ'লে বাচ্চাটো মানে মাকৰ কষ্ট হ'ব বুলি বেলেগকৈ থৈ দিয়ে, সেইটো কথা নহয়। মাকৰ লগতেই বাচ্চাটো থৈ দিব লাগে আৰু মাকৰ গাখীৰতেই লগাই থৈ দিব লাগে বাচ্চাটো, তেতিয়াহ'লে বেছি ভাল গাখীৰটো পায়। আৰু যদি তেতিয়াও নাখায় তেতিয়াহ'লে বাৰু ডক্তৰক ক'ব লাগে, ডক্তৰৰ পৰা ছাপ্লিমেণ্টৰী বেলেগ কিবা গাখীৰ খুৱাব পাৰে আনি, সেইটো বেলেগ কথা। আৰু বাৰু এদিন দুদিনৰ কথা হৈ গ'ল। যেতিয়া আমাৰ 3 দিন 4 দিন হৈ যাব, 3 দিনততো মাৰ ভাত খাব দিয়ে, তেতিয়া মুগৰ দালি খাব লাগে। মুগৰ দালি যেতিয়া খায় তেতিয়া গাখীৰটো ছাপ্লিমেণ্টটো বেছি হয়। মুগৰ দালি, পানী এইবিলাক বেছিকৈ খাব লাগে। ৱেইট হিচাপে পানী হাইট হিচাপে পানীটো বেছিকৈ খাব লাগে। আপোনাৰ যদি 4 ফুট 5 ফুটমান আছে তেতিয়াহ'লে আপোনালোকে 8 পৰা 12 গিলাচমান পানী ডেইলি খাব লাগে ৱেইট অনুসৰি। আৰু তাতকৈও বেছি খাব লাগে। যেতিয়া আপোনাৰ বাচ্চাই গাখীৰ খাই থাকিব তেতিয়াতো আপোনাৰ পিহা লাগি থাকিব, আৰু পিয়াহত থাকিব নালাগে, পূৰা পানী খাই থাকিব লাগে। আৰু তেতিয়া গাখীৰৰ ছাপ্লিমেণ্টটো বেছি হয়। আৰু যেতিয়া আপুনি ভাত খাব পৰা হয় তেতিয়াতো মাৰ ভাত খাব লাগে। আৰু মুগৰ দালি বেছিকৈ খাব লাগে, পাৰিলে 4-5 বাৰমান মুগৰ দালি খাব লাগে। তিল বটা খাব পাৰি, তিল বটা খালেও বহুতৰ গাখীৰ হয়, মানে গাখীৰ ছাপ্লিমেণ্টটো বেছি ভাল হয়, বেছি হয়। কালজিৰা খাব পাৰি, কালজিৰা খাব দিয়ে। কালজিৰা যেনেকৈ নহওক আপোনালোকে চুবাইও খাব পাৰে এনেকৈ এগাল এগালকৈ, আৰু পানীত ভিজাইও খাব পাৰে, যেনেকৈ প্ৰিফাৰ কৰে সেনেকৈ। কালজিৰা খালে গাখীৰ ছাপ্লিমেণ্ট বেছি হয়। আৰু জিৰা পানীত ভিজাই থৈ ৰাতিপুৱা সেই পানীখিনি খাব লাগে। এগিলাচ পানীত এচিকুট বা 2 চিকুট জিৰা ভিজাই থ'ব লাগে আৰু ৰাতিপুৱা সেইখিনি খাব লাগে, তেতিয়াও গাখীৰৰ ছাপ্লিমেণ্ট বেছি হয়। কেঁচা অমিতা খাব, নহৰু, আদা, ব্ৰাউন ৰাইচ, গাজৰ, পালেং শাক, পানী বহুত পৰ্যাপ্ত পৰিমাণে খাব লাগে। ডাঙৰ মাছ, নাৰিকল আৰু নাৰিকলৰ পানীখিনি, অ'টছ, ফ্লেক্স চিডছ, নাটছ, কল, মিঠা আলু আৰু আলমণ্ড গাখীৰ বঢ়াৰ ক্ষেত্ৰত এই সকলোবোৰৰে প্ৰয়োজন হয়।